হেল্ল' কিয় ফোন কৰিছা হা? কি লাগে তোমাক? শুনাচোন, আজি 5 মাহ হ'ল ফোন মেছেজ নকৰা। মোৰ কথাখিনিতো শুনি লোৱা। শুনি জানো কিবা লাভ হ'ব? আৰে মইতো তোমাৰ লগত সদায় আছোঁ না। তুমিতো জানাইচোন আমি কেতিয়া ক'ত যাব লাগে একো ঠিক নাই। প্ৰজেক্ট এটাৰ কামত বাহিৰত যাব লগা হৈছিল আৰু তাত যে নেট নাপায় মই একেবাৰে জনা নাছিলোঁ। তুমি জানানে সময় যে গতিশীল। ইমান দিনৰ মূৰত কথা হৈছে। বুজা নুবুজাৰ দুমোজাত থৈ এনে কথাবোৰ নক'বাচোন। তুমি জানানে আজি আমাৰ শেষ কথা। পগলা হ'লা নেকি তুমি? তুমি কি কৈ আছা গম পোৱানে বাৰু? পাগল হৈছ যদিও তুমিয়ে পাগল কৰিছা। তোমাৰ আচলতে হৈছে কি? চিধাচিধি কৈ নিদিয়া কিয়? মানে তুমি মোৰ পৰা আঁতৰি যোৱাৰ অজুহাত বিচাৰি আছা ন? এইখিনিহে বুজিলা? অ'কে বাই। ধুনু, কি হৈছে ভালকৈ কোৱাচোন। মোৰ বিয়া কি কি কৈছা এইবোৰ? মই যি শুনিছোঁ এইবোৰ মিছা ন? তুমি যি ভাবা কিন্তু এয়াই সত্য। কিন্তু কেনেকৈ নহ'ব পালে এইবোৰ? তুমি যোৱা 2 মাহমান পিছত এদিন মাহীৰ লগত 3জন আলহী আহিল। মই পিছতহে গম পালোঁ যে তেওঁলোকে মোক চাবলৈহে আহিছিল। তোমাৰতো খবৰে নাই। তুমি মা দেউতাক এতিয়া বিয়া নহওঁ বুলি কৈ দিয়া। কৈছিলোঁ। কি ক'লে? তেওঁলোকে হেনো মোক বোৱাৰী নহয় ছোৱালী নিচিনা ৰাখিব। মোৰ একো কথাই নামানে। প্লিজ কিবা এটা কৰা। অহা মাহৰ 10 তাৰিখে মোৰ বিয়া। কি ইমান আগবাঢ়িল? প্লিজ কিবা এটা কৰা। বহুত ভাল পাওঁ তোমাক। তোমাৰ অবিহনে মই আন এজনৰ হ'ব নোৱাৰোঁ। কি কৰিবা? পলাই যাবা জানো? এইটো কৰিব নোৱাৰোঁ কাৰণ মোৰ 2জনী ভনী আছে। সিহঁতৰ ভৱিষ্যতৰ কথা আছে। নাই, মই এই কাম কৰিব নোৱাৰোঁ। মই জানো এতিয়া আৰু আমাৰ হাতত একো উপায় নাই। যি হ'ব লগা আছিল হৈ গ'ল। আমাৰ কপালত চাগে এয়াই লিখা আছিল। মই কেনেকৈ থাকিম তোমাৰ অবিহনে? পাৰিব লাগিব তুমি। এয়া সময়ৰ আহ্বান। হয়তো আমাৰ কপালত এয়াই লিখা আছিল। যি হ'ব লগা আছিল হৈ গ'ল। আজিও নুবুজিলোঁ কিয় এনেকুৱা হয়। কিয় চিনাকি সময়বোৰ অচিনাকি হৈ পৰে। কিয় আমি সেইজনকে হেৰুৱাই দিওঁ যাক আমি গোটেই জীৱন কাষত বিচাৰোঁ। এনেকুৱা উত্তৰ নোহোৱা প্ৰশ্নবোৰ নিজকে কৰি ভাগৰি পৰোঁ।